নগাঁৱৰ ৰূপহীহাটৰ ঘটনাটো এটা অত্যন্ত মৰ্মান্তিক ঘটনা। যি কাৰণতেই নহওক এজন সুঠাম ডেকা ল'ৰা এনেদৰে মৃত্যুমুখত পৰাটো কেতিয়াও গ্ৰহণ কৰিব নোৱাৰি। আমি ৰাইজৰ দলে এই সমগ্ৰ ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছোঁ। কি কাৰণে এই ঘটনা ঘটিবলৈ পালে, কি কাৰণে এজন সুঠাম যুৱক আজি মৃত্যুমুখত পৰিবলগীয়া হ'ল, এই সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু এই তদন্তত যি দোষী প্ৰমাণিত হ'ব তেওঁলোকক এক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু সঁচা সঁচিকৈ যদি আৰক্ষী বাহিনীয়ে এনেকুৱা এক মৰ্মান্তিক ঘটনা ঘটাইছে তেনেহ'লে অসম আৰক্ষীক আমি আৰু বেছি তীক্ষ্ণ নজৰেৰে আমি লক্ষ্য কৰিব লাগিব। কাৰণ আমি দেখা পাইছোঁ যে অসম আৰক্ষীয়ে এই তথাকথিত এই লকডাউনৰ মাজত খেনক দেখি ৰান্ধে বাঢ়ে, খেনক দেখি দুৱাৰ মাৰে নীতি প্ৰৱৰ্তন কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত আমি দাবী কৰিছোঁ। আশা কৰোঁ চৰকাৰে অবিলম্বে এই তদন্ত ঘোষণা কৰিব।